ডিফুত প্ৰথম সদৌ অসম অপেন বেডমিণ্টন চেম্পিয়নশ্বিপৰ ডাবলছৰ সামৰণি গুৱাহাটীৰ মাইনী বৰুৱা আৰু সংঘমিতা শইকীয়ালৈ চেম্পিয়নশ্বিপৰ খিতাপ 2000 বৰষুণতে অৱৰ্ণনীয় পৰিস্থিতি ডকমকা লাংলক্স পথ বোকাময় পথৰ মাজত লাগি ধৰিছে যাত্ৰীবাহী বাছকে ধৰি অন্যান্য সৰু সুৰা বাহন যাতায়াতত হাহাকাৰ যাত্ৰী তথা স্থানীয় ৰাইজ পৰিৱৰ্তনৰ স্পৰ্শৰ পৰা দূৰত বৃহত্তৰ লাংলক্সবাসী বৰষুণৰ বাবে বোকাৰে লথপথপ ডিফু ধনশিৰি গড়কাপ্তানি পথ দলদলি এলেকাত পথৰ মাজত ট্ৰাক এখন লাগি ধৰাত যাতায়াতৰ বাবে হাহাকাৰ অন্যান্য বাহন নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ ডিফু প্ৰথম সদৌ অসম অপেন বেডমিণ্টন চেম্পিয়নশ্বিপৰ ডাবলছৰ সামৰণি কাছাৰ ইনডোৰ ষ্টেডিয়ামৰ পৰাইত্য হৰেন সিং তেৰণ পৰাইত্য উমা কাছাৰী আৰু পৰাইত্য ক্লেণ্টন তেৰণৰ সুৱৰ্ণত অনুষ্ঠিত প্ৰথম সদৌ অসম বেডমিণ্টন চেম্পিয়নশ্বিপৰ ডাবলছত গুৱাহাটীৰ মাইনী বৰুৱা আৰু সংঘমিত্ৰা শইকীয়াই চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰে আজি সামৰণি তথা বঁটা বিতৰণী অনুষ্ঠানত অসম ক্ৰীড়া সংগঠক বিষ্ণুৰাম নুনিছাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি অপেন বেডমিণ্টন চেম্পিয়নশ্বিপ ডাবলছৰ বিজয়ী মাইনী বৰুৱা আৰু সংঘমিত্ৰা শইকীয়াক পুৰস্কাৰ প্ৰদান কৰে পুৰস্কাৰত আছিল নগদ 10,000 টকাৰ চেক আনহাতে চেম্পিয়নশ্বিপত ৰানাৰ্ছ আপ খিতাপ লাভ কৰে কাছে তেৰণ পি আৰু নিৰ্মালী তেৰণ পিয়ে উল্লেখ্য যে এই পুৰস্কাৰ বিতৰণ অনুষ্ঠানত বেডমিণ্টনৰ চেম্পিয়নশ্বিপৰ সম্পাদক কেনচিং ইংটি আৰু ডিফু পৌৰ নিগমৰ ৱাৰ্ড কমিছনাৰ মিনু তেৰণপিও উপস্থিত থাকে ভৰ বাৰিষা এতিয়াও বাকী বৰ্তমানৰ 2000 বৰষুণতে অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে কৰকান্থী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ডকমকা লাংলক্স পথ লাংলক্সলৈ যোৱা বোকাময় পথটিত লাগি ধৰিছে যাত্ৰীবাহী বাছকে ধৰি বহু সৰু সুৰা বাহন আনহাতে লাংলক্সৰ পৰা ডকমকা বা অন্যান্য ঠাইলৈ অহা যোৱা কৰিবৰ বাবে একমাত্ৰ জীৱনৰেখা স্বৰূপ এই পথটিৰে বাহিৰে যাতায়াতৰ অন্য বিকল্প পথ নোহোৱাত হাহাকাৰ হৈছে যাত্ৰী তথা স্থানীয় ৰাইজৰ পৰিৱৰ্তনকামী বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত এয়া পৰিৱৰ্তনৰ শেহতীয়া নমুনা এই পথৰ দৃশ্যাংশ কাৰ্বি আংলং জিলাৰ কৰকান্থী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ লাংলক্সলৈ যোৱা পথ আপোনালোকে দেখিছে বোকাময় পথৰ মাজত বাছ আৰু আন বাহন কেনেকৈ বোকাৰ মাজত চকাসমূহ পোত খাই গৈছে কৰকান্থী পৰিষদ এলেকাত সমগ্ৰ লাংলক্সবাসীৰ বাবে জীৱনৰেখা সদৃশ এই পথ মেৰামতিৰ ক্ষেত্ৰত পৰিষদ চৰকাৰৰ অৱহেলিত মনোভাৱ এয়ে প্ৰথম উদাহৰণ নহয় কিন্তু পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনৰ বাটজৰি হাতত তুলি লোৱা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰতি সমগ্ৰ কৰকান্থীবাসী ৰাইজৰ অশেষ আশা আছিল পৰিৱৰ্তনৰ বতাহ লাগি সুচল পথত যাতায়াত কৰিবলৈ পাব যদিও মূৰকত এনে বোকাময় পথেৰে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীকে ধৰি বজাৰ সমাৰ বা অন্যান্য কাৰ্যালয় কাছাৰীলৈ আৰু জৰুৰীকালীন চিকিৎসাৰ বাবে এই বোকাময় পথেৰে এইদৰে যাব লগা হোৱাত হাহাকাৰ হৈছে বৃহত্তৰ লাংলক্স ৰাইজ লাংহিনৰ পৰা ৰুস্তম তকবীৰ ৰিপৰ্ট কাট নিউজ ডিফু ধনশিৰি গড়কাপ্তানি পথৰ অৱৰ্ণনীয় পৰিস্থিতিৰ বিষয়ে কাট নিউজৰ বহুবাৰ সম্প্ৰচাৰ কৰা হ'ল যদিও আজি কুপতি লৰা নাই কাৰ্বি সাহিত্য পৰিষদৰ চৰকাৰ ডিফুৰ পৰা ধনশিৰিলৈ অথবা ধনশিৰিৰ পৰা ডিফুলৈ আহিব লগা যাত্ৰীসকলে সদায় ভগাচিগা পথত থকা বিৰাট দ খালডুঙৰ মাজেৰে অতি বিপদসংকুল অৱস্থাত যাত্ৰা কৰিব লাগে অঞ্চলবাসীৰ বাদ প্ৰতিবাদেও কৰ্ণগোচৰ অথবা দৃষ্টিগোচৰ হোৱা নাই আনকি ধনশিৰিৰ স্থানীয় জনপ্ৰতিনিধি প্ৰদীপ ডিফুচাৰ এক কথাত চকুমুদা কুলিৰ ভাওত আছে প্ৰতিনিধিগৰাকীৰ সেয়েহে আমি পুনৰ দেখুৱাব খুজিছোঁ ডিফু ধনশিৰি পথৰ শেহতীয়া পৰিস্থিতি চাওক আমাৰ এই প্ৰতিবেদন দৃশ্যটি চাওক এয়াই ডিফু ধনশিৰি গড়কাপ্তানি পথ যোৱা দুদিন নিশা 2 বৰষুণৰ বাবে ডিফু ধনশিৰি পথৰ অৱস্থা কেনেকৈ চৰম দুৰ্দশাজনক অৱস্থালৈ পৰিণত হৈছে হয় পথটিৰ ঠায়ে মেৰামতিৰ অভাৱত অধিকাংশ ভগাচিগা হোৱা দেওবাৰে পুৱা ভাগতে হ'ল পয়মাল দলদলি এলেকাত পথৰ মাজতে লাগি ধৰিল এখন ট্ৰাক
ট্ৰাকখনৰ বাবে অন্যান্য বাহনকেনি ওলাই যাব বা সোমাই আহিব নোৱাৰা অৱস্থা জৰুৰীভাৱে গন্তব্য স্থানলৈ ওলাই অহা বাবে ট্ৰাকখনৰ বাবে পথৰ এচুৱাতে ৰৈ যাব লগা হোৱাত হাহাকাৰ অৱস্থাত যাত্ৰী তথা বাহনৰ চালকসকল আনহাতে পথটি মেৰামতিৰ বাবে বিগত নিৰ্বাচনবোৰত অসম চৰকাৰৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কাৰ্বি সাহিত্য পৰিষদৰ CM, EM তথা বিজেপি নেতা পালিনেতাসকলে কিমান প্ৰতিশ্ৰুতি দি গৈছিল কাৰ্যত খালো বালু খোলাগতিৰ তাল হোৱা প্ৰতিশ্ৰুতি নিৰ্বাচনৰ পিছত মূল্যহীন হ'ল আৰু ধনবাসীৰ বাবে ৰৈ গ'ল যাতায়াতত এই নৰকৰ যাতনা যদিও পৰিৱৰ্তনকামী চৰকাৰৰ প্ৰতি এতিয়াও আশাবাদী ৰাইজে আহ্বান কৰিছে বৃহত্তৰ ৰাইজৰ স্বাৰ্থৰ খাতিৰত গড়কাপ্তানি পথটি অতি শীঘ্ৰে মেৰামতি কৰিব দিবলৈ বিশেষ প্ৰতিবেদক কাট নিউজ জিৰিকেনটেঙত শিক্ষা প্ৰচাৰ আৰু প্ৰসাৰৰ সন্দৰ্ভত অভিৱৰ্তন কাৰ্বি আংলং প্ৰাথমিক শিক্ষা সন্থাৰ উদ্যোগত আৰু উমখিৰমি শিক্ষক কেন্দ্ৰৰ ব্যৱস্থাপনত এদিনীয়া কাৰ্যসূচী গ্ৰহণ কৰি জিৰিকেনটেং ৰাজহুৱা মঞ্চ গৃহত অনুষ্ঠিত কৰা হয় প্ৰাথমিক শিক্ষা প্ৰচাৰ আৰু প্ৰসাৰৰ সন্দৰ্ভত অভিৱৰ্তন কাৰ্বি আংলং শিক্ষক সন্থাৰ সভানেত্ৰী লাংটুপি ৰংপিপিয়ে পৰিচালনা কৰা আৰু শিক্ষক সন্থাৰ সহকাৰী সম্পাদক সীমান্ত ৰংপিয়ে অভিৱৰ্তনৰ উদ্দেশ্যে ব্যাখ্যা দাঙি ধৰাৰ অনুষ্ঠানত ছচেং শিক্ষাখণ্ডৰ অন্তৰ্গত ভিন্ন প্ৰান্তৰ শিক্ষক লগতে অভিভাৱকসকলে অংশগ্ৰহণ কৰে কাৰ্বি আংলঙৰ ভিতৰ শিক্ষাৰ মানদণ্ডৰ ক্ষেত্ৰত অতিকৈ পিছপৰা পৰিষদীয় সমষ্টি হিচাপে পৰিগণিত 9 নং আমৰেং পৰিষদীয় সমষ্টি জিৰিকেনটেঙত অনুষ্ঠিত অভিৱৰ্তনত মুখ্য অতিথি হিচাপে স্থানীয় পৰিষদৰ সদস্য ৰীনা টেৰাংপি প্ৰমুখ বিশিষ্ট অতিথি হিচাপে পশ্চিম কাৰ্বি আংলঙৰ শিক্ষা বিষয়া ৰাম সিং টেৰাং বোকাজান শিক্ষা খণ্ডৰ বিষয়া চাম সিং হানছে ছচেং শিক্ষাখণ্ডৰ বিষয়া লংকি ৰংপি কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ উপ সভানেত্ৰী ভেলি টিমুংপি সন্থাটোৰ প্ৰাক্তন সম্পাদক ধনীৰাম ৰংহাং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া এন্থনী ৰংপি সাংবাদিক বীৰেন ইংহি প্ৰাথমিক সন্থাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ সমিতিৰ সভাপতি চাৰ সিং হানছে সম্পাদক মোহন সিং ক্ৰয়ে অংশগ্ৰহণ কৰে উল্লেখ্য যে এই অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি আমৰেং পৰিষদ সমষ্টি তথা ছচেং শিক্ষাখণ্ডৰ অন্তৰ্গত দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় আহি আছে গতিকে আপোনালোকে যাকে এতিয়া গৰম বন্ধৰ পিছত তাতে আপোনালোকে ভালদৰে ক্লাছটো কৰে যেন খেৰণীৰ পৰা বীৰেন ইংহি ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি সময় বাণিজ্যিক বিৰতিৰ Come live, come and test drive Nissan New Star India. Visit a nearest dealer at Dhanbi Motors. Authorized dealer of Nissan. 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Micro Active, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XL Dio special offers up to 2 lakh. Along with special offers of for Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Simonjir Children Park cum picnic spot, a place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family.
For more queries, please contact 91014-33731, 93652-07012. Simonjir Children Park, Chirikangnet, Ward number 4, Depot, Karbi Anglong. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Assamese outlet brings you an amazing items for your kitchen and dining like Hawkins, flasks, Milton, Treo, etc. Along with makeup, cosmetics, and grocery items are also available according to your needs. Assamese outlet opposite Langpidahangi Rural Bank, Difu, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত বহিৰাগত এজন ইটা ভাটাৰ ব্যৱসায়ী দপদপনি কাৰ্বি আংলঙৰ ভূমিত বকলীয়া চিকাৰী গেটৰ তাৰ গাঁৱৰ ওচৰত ইটা ভাটাৰ ব্যৱসায়ী সুৰেশ সিঙৰ স্থানীয় আগশাৰী তথা সন্মানীয় ব্যক্তিৰ ভাল ব্যৱসায় নকৰাৰ অভিযোগ। লগতে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ পৰা কোনো অনুজ্ঞাপত্ৰ নাই। মাঞ্জা বজাৰ এলেকাত বাহাৰ পতা গুৰুগোসাঁই নমনা এইজন বহিৰাগত ব্যৱসায়ীজনে আনকি অবৈধ কলা ব্যৱসায়ৰ লগতো লুটপুট থকাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। এটা সময়ত ব্ৰাইক ফেক্টৰীত সোমাই কাৰ্বি সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছৈ ফেক্টৰী এলেকাত থকা খেতি পথাৰসমূহ মুক্ত কৰি দিয়াৰ লগতে ইটা ভাটাটো বন্ধ কৰি দিয়াৰ নিৰ্দেশ দি আহিছিল। কিন্তু গুৰুগোসাঁই নমনা এই মৈমতালী ব্যৱসায়ীজনে আজি কুপতি চলাই আহিছে ব্যৱসায়। একাংশ সচেতন ৰাইজৰ অভিযোগ মতে ব্যৱসায়ীজনে কাৰ্বি আংলং জিলাত অব্যাহত থকা অবৈধ কয়লা ব্যৱসায়ীৰ সৈতে আছে ওতঃপ্ৰোত সম্বন্ধ। কিন্তু ইমানতো নিৰ্বিবাদে সুৰেশ সিঙে মুক্তভাৱে চলাই আহিছে ইটা ভাটাৰ ফেক্টৰী। আনহাতে পৰিষদৰ কাৰ্যবাহীগৰাকীয়ে ইটা ভাটাটো বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ পিছতো এইদৰে ব্যৱসায় চলাই অহা কাৰ্যত কাৰ্বি ভীষণ আশ্চৰ্য প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। পৰিষদেও অনিবাৰ্য কাৰণত ব্যৱসায়ীজনৰ দপদপনি সহ্য কৰি আছে। এনে পৰিপ্ৰেক্ষিতত নাকি লগাব কোনে, তাকে লৈ চিন্তিত হৈছে একাংশ স্থানীয় ৰাইজ। অৰুণ লেখে ৰিপৰ্ট কাপ নিউজ।
বনভোজপ্ৰেমীৰ বাবে প্ৰিয় ঠাই লংচ কাংথু এই বনভোজস্থলী এলেকাত দেওবাৰে অহা হঠাৎ এজাক ধুমুহা বৰষুণে স্নান কৰি পেলালে দেওবৰীয়া বনভোজৰ আনন্দ হাহাকাৰ আৰু হুৱাদুৱা লাগিল বনভোজলৈ যোৱা দলসমূহৰ মাজত দেওবাৰে অধিকাংশ লোকে ছুটিৰ আনন্দ কটাবলৈ আহে বনভোজস্থলী লংচ কাংথু অৰ্থাৎ চিলনীলৈ প্ৰকৃতিৰ সুন্দৰ সেউজীয়া পৰিৱেশত অলপ সময় আনন্দৰে কটোৱাৰ লগতে এসাঁজ ভোজ খাবলৈ আহে বনভোজ প্ৰেমীয়ে পিছে বনভোজস্থলী চিলনী এলেকালৈ আজি দেওবাৰে অহা হঠাৎ এজাক ধুমুহা বৰষুণে তছনছ কৰি পেলালে বনভোজৰ আনন্দ বনভোজলৈ যোৱা দলে শাৰী শাৰীকৈ একাষত ৰখাই থোৱা বাহনৰ ওপৰত গছৰ ডাল ভাঙি পৰিল তাৰে ভিতৰত বিস্তৰ ক্ষতি সাধন হ'ল নীলা ৰঙৰ বাহনৰ দেওবৰীয়া বনভোজৰ আনন্দ নিমিষতে পৰিণত হ'ল নিৰানন্দলৈ অৱশ্যে কোনো ক্ষয় ক্ষতি হোৱা নাই বনভোজলৈ যোৱা ব্যক্তিসকলৰ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ